অ' ল'ৰা দৰ্জাতে বহি আছ, পঢ়িবলৈ নাই নেকি তোৰ? আছে ইহঁত লাগিব। মই মেট্ৰিক পাছ কৰা নাই নহয়, আজি পঢ়িব নাপায়। আজি সৰস্বতী পূজা যে। তোক কোনে ক'লেও আজি পঢ়িব নাপায় বুলি? আজি পঢ়িব নাপায়, তুমিয়ে কৈছিলা দেখোন আগতে। আজি সৰস্বতী পূজা নহয় জানো? সৰস্বতী আজি আছে ল'ব আকৌ। চশমা দহটা পিন্ধি চেইন লগাই তই ক'লৈ যাওঁ আজি? স্কুলে যাওঁ আকৌ, স্কুলত সৰস্বতী পূজা নাই জানো? এইবিলাক কাপোৰ পিন্ধি গৈছ যে, স্কুলৰ এইবিলাক কাপোৰ পিন্ধি যায় নেকি? ইউনিফৰ্ম বদলি হ'ল নেকি? নাই হোৱা। বছৰৰ মূৰত এবাৰ সৰস্বতী পূজা আহে, সেইদিনাখন স্কুলৰ ইউনিফৰ্ম পিন্ধি যাম নেকি? বেলেগ কাপোৰ পিন্ধি যাম আকৌ। ষ্টাইলত যাব লাগে নহয় অকণমান। তই মানে এইবিলাক কাপোৰ পিন্ধি ছোৱালী জোকাবলৈ যাওঁ তোক আজি চিআইডি লগাব লাগিব। হ'ব, একোডাল মই ছোৱালী নোজোকাও, মই এতিয়া সৰু হৈ আছো। আচ্ছা কচোন বাৰু, তই ইমান সৰস্বতী পূজা কৈ আছ, সৰস্বতী বাহন কি? সেইটোনো কি ডাঙৰ কথা, সেইটো চবেই জানে। সৰস্বতী বাহন সিংহ আকৌ। খালি সৰস্বতী বাহন সিংহ বনাই পেলালি তই। মই কিতাপত সিংহ বুলিয়ে পাইছো। খালি নেজানে নকবি। তই কোনখন কিতাপত পাইছ তই সৰস্বতী বাহন সিংহ বুলি? সৰস্বতী বাহন ৰাজা বুজিছ, মনত ৰাখিবি আজিৰ পৰা, ভুল নকৰিবি। হ'ব দিয়া, মই এবাৰ জানিলো। মই এতিয়া স্কুললৈ যাম। যা বুট কেইটামান পকেটতে ভৰাই লৈ আহিবি পাৰ যদি। নাই দে, মই স্কুলৰ বুট চুট আনিব নোৱাৰো। বুট 20 টকামান আনি তিয়াই থৈ দিবা, মই স্কুলৰ পৰা আনিছো বুলি ভাবিলো খাই দিবা তুমি। হ'ব, মই এতিয়া যাওঁ। যা ময়ো যাওঁ টিভি অকমানকে চাই লওঁগে। ডেকালোৱা কোনফালে যোৱা তুমি? ককা, মই সৰস্বতী পূজালৈ যাওঁ আকৌ। যাবলৈ ওলাইছা হয়? ছোৱালী দুজনীমান জোকাবা আৰু পাৰিলে বোৱাৰী এজনী লৈও আহিবা। ককা, আপুনি এইবিলাক কি কথা কৈছে? মই এতিয়া সৰু হৈ আছো, মই ছোৱালীজনী জোকাবলৈ হোৱা নাই নহয়। জোকাব লাগে। আগতে আমি কিমান ছোৱালী জোকালো। মই জন্ম হৈ ছোৱালী জোকাইছো সৰস্বতী পূজালৈ গৈ। তুমি কেলে নোজোকাবা আপুনি জন্ম হৈ ছোৱালী জোকাইছেনে? আৰু সৰস্বতী পূজালৈ জন্ম হৈ গৈছেনে আপুনি? নহয় মই মানে সৰস্বতী পূজাৰ দিনাখন ৰাতিপুৱা জন্ম হৈছো, আৰু হস্পিটেলখনৰ কিনাৰতে মানে স্কুল এখন আছিলে। পতককে গুচি গলো আৰু খানি হ'ব দিয়ক, মই এতিয়া যাওঁ। ডেকালোৱা ৰ'বা আকৌ, আচল কথাটো কোৱাই নাই নহয়। কি কথা? সোনকালে আকৌ, মোৰ দেৰি হৈছে। তোমালোকৰ স্কুলত খিচিৰি দিব নে পায়স দিব? পায়সো দিব, খিচিৰিও দিব, কি হ'লনো? ডেকালোৱা, তুমি মোলৈ পায়স অকণমানকে পকেটতে ভৰাই লৈ আহিবা। ককা, মই আনিব নোৱাৰিম নহয়, মোৰ পকেটটো ফটা। হ'ব দিয়া তেতিয়াহ'লে, আনিব নালাগে। আপুনি ককা ভিতৰলৈকে যায়, আমাৰ পাপাই বুট 20 টকা আনি তিয়াই থৈছে, খাই দিয়ক দেহে। হ'ব দিয়া, মই যাওঁ। সান্দহগুৰি পিঠাগুৰি, আজি মোৰ বাইক এখনো নাই বাইক এখন থকাহেঁতেন স্কুলত ছোৱালী উঠাই ঘূৰি ফুৰিব পাৰিলোহেঁতেন। দেৱকানন্দা, কি কৰি আছে? নাই, এনে ঠেলা মাৰি ৰখি আছো। দেৱকানন্দা স্কুললৈ নাযায় নেকি? আজি সৰস্বতী পূজা নহয়। মইনো গৈ কি কৰিম? আজিলৈকে স্কুলৰ বান্দাখনকে গছকি নাপালো, সেইকাৰণে মই নাযাওঁ আৰু। বাইক এখন থকা হেঁতেন বেলেগ কথা, আৰু ছোৱালীজনীমান উঠা ঘূৰি ফুৰিব পাৰিলোহেঁতেন। ইমান লগ ধৰিছা যদি ব'লা আৰু যাওঁ, পায়স এক থালি মাৰি আহোঁগে। বাদ দিয়াহে, মোৰ ছাল বাঘৰ ছালৰ নিচিনা। ৰ'বা চচমাযোৰ পিন্ধি লওঁ। ৰ'বা মই চিগাৰেট এডাল জ্বলাই লওঁ, তেতিয়াহে মোৰ মুখলৈ শক্তি আহিব, তেতিয়াহে মই শুই মাৰিব পাৰিম জোৰছে। ব'লক তেতিয়াহ'লে। দেৱকানন্দা, মজা লাগিছে ন স্কুলখন? মজা লাগিছে, ব'লা সেৱা কৰি লওঁ এতিয়া। ব'লক। কৃষ্ণ ভগৱান কৃষ্ণ, হে সৰস্বতীয়া, এই পোনাকণটো যাতে গৰু বা পণ্ডিত হয়, তাকেই আশীৰ্বাদ কৰিবা আৰু কৃষ্ণ। হৈ গ'ল আৰু পোনাকণ, আমি এটা পায়সখিনি চালকে মাৰি যাবগৈ পাওঁ। আমাৰতো বাইক চাইক নাই, সেইফালে চোৱা আকৌ, বাইক থকা ল'ৰা ছোৱালীয়ে কেনেকৈ যোৱা পাতি আছে। ৰ'বা উঠো। পোনাকণ, মই মোবাইলটো আনিবলৈ পাহৰিলো নহয়, চাৰ্জত লগাই থৈ আহিলো। হ'ব দিয়া, অহা বছৰলৈ উঠিম আৰু। এতিয়া ব'লা পায়সখিনি চালকে মাৰি যাওঁগে। মোক ফটো কপি মাৰাচোন তুমি। ৰ'বা মাৰিছো। হৈ গ'ল। আমি এতিয়া ৰেষ্টুৰেণ্টলৈ যাওঁ ব'লা। ব'লা। গৈছো ৰ'বা। হ'ব ব'লা, আমি এতিয়া পাৰ্কলৈ যাওঁ ফুৰিবলৈ।
অঁ ব'লা ব'লা। তেন্তে ৰাইজসকল আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। কিবা যদি ভুল আছিলে ক্ষমা কৰিব। অ' পুনাকণ আহা আকৌ, মই ইয়াত পায়স খাই ঠেলকে ৰখি আছোঁ। এই ৰ'ব মই ৰাইজক কথা দুটামান কৈ আছোঁ। অঁ ৰখিছোঁ বাৰু দিয়া। আৰু বন্ধু বান্ধৱীসকল, সৰস্বতী মাৰ বাহনৰ ৰাজা আপোনালোকে ভুল নুবুজিব। আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। কিবা ভুল হ'লে ক্ষমা কৰিব আৰু ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ। বাই বাই, মই এতিয়া ঘৰলৈ যাওঁ।